নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আমি শিকিম কেনেকৈ অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টছত সোমাইছে নে নাই এইটো অনলাইন কেনেকৈ চেক কৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গুগল ক্ৰম অ'পেন কৰি ইয়াতে আপুনি টাইপ কৰিব লাগিব PMFS টাইপ কৰিব। টাইপ কৰাৰ পিছত চাওক ইয়াতে ফাৰ্ষ্টত আহিছে ন' ইউৰ পে'মেণ্ট, তাৰপিছত আহিছে অফিচিয়েল ৱেবছাইট PFMS-ৰ। তো আপুনি অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব, যিকোনো এটাত ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত ন' ইউৰ পে'মেণ্টছ আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ফাৰ্ষ্টত আহিছে চাওক বেংক। আপোনাৰ একাউণ্টৰ যিটো একাউণ্ট আপুনি অৰুণোদয় আঁচনিত দিয়া আছে সেই একাউণ্টটো কোনটো বেংকৰ হয় সেই বেংকৰ নামটো লিখিব লাগিব। তো ইয়াতে আহি আপুনি চাপ'জ লিখিলে ষ্টেট বেংক অফ ইণ্ডিয়া। তাৰপিছত আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব একাউণ্টছ নম্বৰটো, যিটো একাউণ্ট নম্বৰ দি আপুনি অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰিছিল সেই একাউণ্টছ নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। মই এণ্টাৰ কৰি দিলোঁ। মই এনেই এটা একাউণ্ট নম্বৰ এণ্টাৰ কৰি দিছোঁ। এইটো অৰুণোদয় আঁচনিৰ নহয়, জাষ্ট আপোনালোকক বুজোৱাৰ কাৰণে। চাওক এই একাউণ্টছত যদি গভৰ্ণমেণ্ট কোনো স্কিমৰ পইচা পাইছে তেনেহ'লে তলত শ্ব' কৰিব। অৰুণোদয় আঁচনিৰ পইচা যদি সোমাইছে কিমান তাৰিখত সোমাইছে সেইটো শ্ব' কৰিব। তো বন্ধুসকল ভিডিঅ'টো চাই যোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।